Hello friends, welcome to my YouTube channel. আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত এটা আজি ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ বাবে। আৰু আজি এই ভিডিঅ'টোত আমি নতুনকৈ এপইণ্টমেণ্ট পোৱা হাইস্কুলৰ টিচাৰসকলৰ চেলাৰী কিমান হ'ব সেই সম্পৰ্কত কিছু কথা আলোচনা কৰিম বা চেলাৰীৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে গম পাইছে যে আপোনালোকৰ চেলাৰী কিমান হ'ব বা চেলাৰীৰ যিটো পে স্কেল হ'ব, পে স্কেল কোনটো হ'ব, এই গোটেইখিনি ডিটেইলছ ইতিমধ্যে আপোনালোকে গম পাইছে। তথাপিও মই আজিৰ এই ভিডিঅ'টোত এজ এ হোল চেলাৰীৰ কথাখিনি ডিছকাছ কৰিব চেষ্টা কৰিম। চ' প্ৰথমতে আমি পাম পে ইন দ্য পে বেণ্ড। আপোনালোকে পে স্কেলটো গম পায়, গতিকে পে ইন দ্য পে বেণ্ড আমাৰ হ'ব 14,000, 14,000। দেন আমাৰ গ্ৰেড পে আহিব 8,700। ডিয়াৰনেছ এলেৱেন্স হ'ব 3,859, যিটো আমাৰ বেচিক পে 17%, যিটো আমাৰ ৰানিং ডিয়াৰনেছ এলেৱেন্স। আৰু যেতিয়া গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিব তেতিয়া হয় ডিয়াৰনেছ এলেৱেন্সটো আৰু বাঢ়ি যাব, কিন্তু বৰ্তমান 17% অফ বেচিক পে। দেন হাউচ ৰেণ্ট এলেৱেন্স 1589, 1,589 rupees, যিটো 7% অফ বেচিক পে। আৰু ইতিমধ্যে আমাৰ যিবোৰ নতুন এপইণ্টমেণ্ট হৈছে 7% বেচিক পে দিয়া বুলি শুনিছোঁ মিনিমাম। হাউচ ৰেণ্টটো আপোনালোকে জানে, হাউচ ৰেণ্টটো এৰিয়া লৈ বেলেগ বেলেগ হয়। যিটো আমাৰ চাব ডিভিজনেল এৰিয়া তাত বেলেগ হয়, মেট্ৰ' এৰিয়াত বেলেগ হয়। গতিকে যিটো আমাৰ নৰ্মেল হাউচ ৰেণ্ট সেইটো 7% অফ বেচিক পে দিয়া বুলি ইতিমধ্যে মই গম পাইছোঁ। আৰু আপোনালোকে এই যে যিবোৰ এলেৱেন্সৰ কথা আছে ইয়াত, এই সম্পৰ্কে যদি আৰু ক্লিয়াৰ হ'ব বিচাৰে বা চেলাৰীৰ লগত জড়িত অন্য কথাবোৰ জানিব বিচাৰে বা যিটো আমাৰ দৰমহাৰ ব্যৱস্থা সেই সম্পৰ্কে জানিব লাগিলে আপোনালোকে এই যিটো আমাৰ ROP ৰিপৰ্ট আছে, ROP ৰিপৰ্টটো আপোনালোকে চাব পাৰে, 2017 যিটো ROP ৰিপৰ্ট। আৰু এই ৰিপৰ্টটো আপোনালোকে নেটত পাই যাব বিচাৰিলে। দেন আমাৰ নেক্সট এলেৱেন্স পাব মেডিকেল এলেৱেন্স 600। তাৰপিছত হাইস্কুলৰ টিচাৰবিলাকৰ কাৰণে যিটো এটা স্পেচিয়েল এলেৱেন্স আছে, আদাৰ এলেৱেন্স, সেইটো 300। গতিকে এই গোটেইখিনি যদি প্লাছ কৰোঁ, প্লাছ কৰিলে আমাৰ ওলাব গ্ৰছ পেটো ওলাব। গ্ৰছ পে হ'ব 29,048 rupees। এইখিনি গ্ৰছ পে। দেন এতিয়া আমি ডিডাকশ্যনখিনি চাম। এই গ্ৰছ পেৰ পৰা ডিডাকশ্যন কি কি হ'ব? প্ৰথমতে ডিডাকশ্যন হ'ব NPS, নেশ্যনেল পেঞ্চন স্কিম। গতিকে NPS-ত আমাৰ কিমান ডিডাকশ্যন হ'ব সেইটো ইয়াতে ক্লিয়াৰ লিখা আছে, 10% অফ বেচিক পে প্লাছ DA। বেচিক পে আৰু ডিয়াৰনেছ এলেৱেন্স লগ লগাই পেলাই প্লাছ কৰি পেলাই যিটো হ'ব তাৰ 10% আমাৰ NPS-ত কণ্ট্ৰিবিউশ্যন হ'ব। গতিকে এইখিনি টকা আমাৰ গ্ৰছ চেলাৰীৰ পৰা ডিডাকশ্যন হ'ব। দেন GIS-ত 200 টকা কাটা যাব। তাৰপিছত প্ৰফেশ্যনেল টেক্সত 208 টকা কাটা যাব। আৰু আমি যদি গোটেইখিনি হিচাপ কৰোঁ ডিডাকশ্যনটো, টোটেল ডিডাকশ্যন আমাৰ হ'ব 3,064 rupees। গতিকে এতিয়া আমি আমাক যিটো ইন হেণ্ড, যিটো বা নেট পে আমি পাম হাতত, সেই নেট পেটো উলিয়াব লাগিলে আমি গ্ৰছ পেৰ পৰা ডিডাকশ্যনখিনি মাইনাছ কৰিব লাগিব। চ' আমি যদি গ্ৰছ পেৰ পৰা ডিডাকশ্যনখিনি মাইনাছ কৰোঁ, গ্ৰছ পে আছিলে আমাৰ 29,048, দেন ডিডাকশ্যন আছিলে 3,064, আৰু এইখিনি মাইনাছ কৰাৰ পিছত আমাৰ হাতত থাকে 25,984। আৰু এইটো হৈছে আপোনালোকৰ টেণ্টেটিভ নেট চেলাৰী হাইস্কুলৰ টিচাৰবিলাকৰ কাৰণে। হয়তো ইয়াত এটা ডিফাৰেঞ্চ আহিব পাৰে হাউচ ৰেণ্টক লৈ। যিবোৰ অলপ আৰ্বান এৰিয়া থাকে তাত হাউচ ৰেণ্টটো ডিফাৰেঞ্চ হ'ব পাৰে, বা চাব ডিভিজনেল এৰিয়া থাকে তাত হাউচ ৰেণ্টটো অলপ ডিফাৰেঞ্চ হ'ব পাৰে। গতিকে এইখিনিত থুলমূলকৈ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক জনালোঁ আপোনালোকৰ দৰমহাৰ বিষয়ে, চেলাৰী ষ্ট্ৰাকচাৰৰ বিষয়ে। আৰু যদি ইয়াত যদি কিবা আপোনালোকে মিছমেটচ পাইছে আপোনালোকে কাইণ্ডলি পইণ্ট আউট কৰি দিব, যাতে ময়ো নিজেও কাৰেকশ্যন কৰি ল'ব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। চেনেলটো চাই থাকিব, পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' জবৰ লগত ৰিলেটেড ভিডিঅ' মই দি থাকিম। আজিলৈ এৰিছোঁ। থেংক ইউ।